আহি বেলতলা পালোহি বেলতলাৰ পৰা মাছ লৈ আছোঁ পালেংবিলাক বিৰাট ডাঠ হৈ আছে গতিকে আজি যেহেতু মাছ আনিছোঁ পালেং দি পেলাই ঘৰৰ পালেঙেদি বনাই খাম পালেং দি মাছো খোৱা হ'ব আৰু পালেংখিনি অকণমান পাতল হ'ব গোটেই মানে ইমান বেছি ডাঠ হৈছে বিয়াটো আচলতে ঠিক হোৱা নাছিল নে কি বা অলপ হৈছে আৰু ইয়াতো আছে ধনিয়াহে ভাল হোৱা নাই দেই উঠিছে কিন্তু মাজে মাজে সব মানে দিয়াখিনি গোটেই উঠা নাছিলে এসাঁজ হৈ যাব লাগিলে আকৌ এসাঁজ খাব পৰা যাব পালেং হৈছে ভালেই হৈছে কিন্তু বৰ ডাঠ হৈছে সেইটো কাৰণে মানে মাজে মাজে উঠাই দিলোঁ সৰু হৈ আছে যদিও তেতিয়াহে আকৌ মানে বাকীখিনি অকণমান ডাঙৰ হ'ব আৰু এফালে মই ভাজিও বনাই আছোঁ আৰু আজি যিহেতু বেলতলা গৈছিলোঁ মাছ আনিবৰ কাৰণে ভকুৱা মাছ লৈছিলোঁ অকণমান ডাঙৰে ভকুৱা মাছ লোকেল ভকুৱাৰ লগত ঘৰৰ শাক আৰু বিলাহী আলু বিলাহী সিজাই থৈছোঁ মই পালেং শাকে দি পেলাই এতিয়া জোল বনাম তাত অকণমান ধনিয়া পাত কাটি দিম চৰ্দি লাগি আছে তথাপিতো ভাল লাগিব গৰমে গৰমে খাম ভাল লাগিব ভাত পানী বনালোঁ খোৱা নাই খাম কালি যে তেল দিছিলোঁ চুলি একদম খুব তেল হৈ আছে সেইকাৰণে আমাৰ প্ৰাচুকণেও কাম কৰি আছে এতিয়া ফুল ৰুই আছে এইটো প্ৰাচু মানে এইটো আমাৰ পিঠুকণ কোনটো বাৰ্থডে বয় এইটো আমাৰ ফুল ৰুই আছে এইটো ৰুলে পিঠুখন কি ৰুইছা দেখুৱাই দিয়াচোন কোনটো ৰুইছা মাটি Bye bye. Madam mati se mo. মিছে মাতিছে Oh miss, sorry. Bye bye. অনুমা কি ৰুইছা দেখুৱাই দিয়া কোনটো ৰুইছা মাটি এইটো ফুল এইটো এটা আজি আমি চব ৰুম ন আৰু তাৰো চখ আছে ইয়াত চব ফুল ৰোৱা হ'ব এতিয়া এইটো মানি প্লান্ট হয় নে নহয় ধৰিব পৰা নাই দেই মই এইটো মানি প্লান্ট হয় জানো নে মানি প্লান্টৰ বহুত ভাগ থাকেতো গতিকে তেনেকুৱা ভাগো হ'ব পাৰে সেইটো লাকি বেম্বো এইটো মানি প্লান্ট হয় নে নহয় মোক জনাবচোন মোৰ দেখা নাই মই আগত কেতিয়াও এনেকুৱা মানি প্লান্টৰ অৱশ্যে বহুতকেইটা ভাগ আছে তাৰো এটা হ'ব পাৰে চাহ বনাইছোঁ এয়া চাহ বনাই আছোঁ চাহ খাব ইহঁতে মই খালোঁ আবেলিতে আৰু আজি আবেলি মানে অকণমান বিচনাত পৰিছিলোঁ কিন্তু ইমানে নাকটো সোপা মাৰি ধৰে উশাহ ল'ব নোৱাৰোঁ সেইটো কাৰণে শুবলৈ ভালকৈ নোৱাৰিলোঁ অকণো ৰেষ্ট ল'ব নোৱাৰিলোঁ উঠি আহি কি কৰিম এওঁলোক শুই আছে মোৰতো কৰিব লগা একো কাম নাই সেইকাৰণে আবেলি এটা কেক বনালোঁ পিঠু ঘৰত বনাই দিয়া নাছিলোঁ এইটো কেক বনালোঁ একদম মই সাধাৰণকৈ বনাওঁ কোনো কষ্ট নোহোৱাকৈ কষ্ট নকৰোঁ মই এইবিলাক বস্তু বনাবৰ কাৰণে সাধাৰণকৈ কেকটো বনাওঁ আৰু কেকটো
পৃথুকণে কাটি খালেও ময়ো খালোঁ অকণমান চাহৰ লগত আবেলি এতিয়া কেতিয়াবা মই ৰেচিপিটো শ্বেয়াৰ কৰিম কেকৰ আজি অৱশ্যে তেতিয়াই কৰিব পাৰিলোহেঁতেন কিন্তু মনলৈ নাহিলে মই ৰেচিপি শ্বেয়াৰ কৰাৰ কথাটো এতিয়া ইহঁতক চাহ দিম মই এই ইহঁত শুই থাকোঁতে দালিটোও বনালোঁ দালিও বনাই থৈছোঁ এয়া দালি হৈ গ'ল আৰু সিহঁতলৈ কণী আলু সিজাই থৈছোঁ কণী আলু সিহঁতক ফ্ৰাই কৰি দিম অলপ জালুক চালুক দি পেলাই ঠাণ্ডা যিহেতু অকণমান জ্বলা চলা হ'লে সিহঁতেও খাই ভাল পায় আৰু ফুলকবি আলু অকণমান ভাজিম আমালৈ আৰু কি বনাম আৰু কিবা এটা বনাব লাগিব মাছ আছে মাছ ফ্ৰাই কৰিম চাগে আমাৰ কাৰণে সিহঁতক কণী দিম কাৰণ সিহঁতে দিনতো মাছ খাইছে মাছ খাই প্ৰতিটো বহুত ভাল নাপায় সেইটো কাৰণে আৰু আজি মোৰ বহু দিনৰ পৰা এটা ইচ্ছা আছিলে পাণ গছ এজোপা ৰুবৰ কাৰণে পাণ গছ ৰুইছোঁ কিন্তু মই উঠাব পৰা নাছিলোঁ আৰু এতিয়া ৰুম বুলি ভাবিলে চবেই কয় মানে ছিজন হোৱা নাই বুলি কয় এতিয়া তথাপিতো মই এজোপা পাণৰ পুলি এটা লৈ আহিছোঁ আজি সেই পাণৰ পুলিটো ৰুম চবেই কয় বহাগ মানত ৰুব লাগে তেতিয়া মানে পাণৰ ভাল হয় বৰষুণ পায় কাৰণে একে কথা এতিয়া ৰুই যদি মই ডেইলি পানী দিওঁ চাগে হ'ব চাওঁচোন ট্ৰাই কৰি ৰাখিব পাৰোঁ নেকি কিন্তু ঘৰত থকা পাণৰ গছৰ পৰা টাবত মই কেইবাবাৰো লগালোঁ এতিয়ালৈকে মই উঠাব পৰা নাই আজি আনা পুলিটো মানে শিপা ফুটা আছেতো গতিকে এইটো এবাৰ ট্ৰাই কৰি চাওঁ যদি হয় ভাল লাগিব আৰু কি চাওঁ এইফালে আহচোন মোক ক'বা আহচোন মোক এবাৰ ক'বা কি হৈছে তোমাৰ আমাৰ ল'ৰাটো কি হৈছে তাৰ কি হৈছে তোমাৰ চৰ্দি নহয় কি শুকাই গৈছে তুমি কৈ আছা ফু মানে ফুল ফুলত পানী শুকাই গৈছে আৰু কিয় নাজানো আমাৰ পৃথুকণৰ কটো ক'ব পৰা হোৱা নাই সি ত কয় ফুটাই গৈছে আমি বুজি পাওঁ বেলেগৰ অকণ বুজিবলৈ দিগদাৰ হয় ক'ব নোৱাৰে সি কয় কণীটো কয় টনি তাৰপিছতে আৰু কিবা কিবি এনেকুৱা শব্দবিলাক কটো ক'ব নোৱাৰে বাকীবিলাক কি হ'ল কি লাগে তোমাক আহাচোন মুগাৰ পৰা এতিয়া ৱাটাৰ বটল লাগে সি পানী দিব মানে ফুলত পানী দিব ফুলবিলাক বোলে শুকাই গৈছে মাক বাপেকক দেখি দেখি তাৰো এইবিলাকত ইণ্টাৰেষ্ট আহি গৈছে কি লাগে বাবা ডাব্লিউ নহয় এইট বা এইটোলৈ ষ্টেণ্ডিং লাইন দিয়া হা কি বুজা নাই ক'ত দিম ইয়াত দিম এইফালে এটা ষ্টেণ্ডিং লাইন দিয়া ইফালে ইয়া